নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া ৰাতিপুৱা গা ধুই আহি আজি এয়া দেখিছেনে চুঙা পিঠা। এয়া একদম গৰম গৰম চুঙা পিঠা। এয়া দুটুকুৰা উলিয়াই লৈছোঁ, মই গৰম কৰি লৈছোঁ যিহেতু বিহুতে বনোৱা ঠাণ্ডা হৈ আছিলে। আৰু এইফালে এয়া দৈ আৰু এইফালে গুড়। গা ধুই আহি ভোকো লাগিছে, যিহেতু ৰাতি একো নাখাওঁৱেই। আজি ভাবিলোঁ চুঙা পিঠাখিনি বেয়াও হৈ যাব ন বেছি দিন হ'লে, সেইবাবে এয়া খাই লওঁ অকণমান। চাওকচোন, বিহু বুলি ঘৰত তেনেকৈ খোৱাই নহয়, বিহু কেইদিনত বিহু পাছতহে খোৱা হয়। এয়া ইমান ধুনীয়াকৈ গুড় আৰু দৈ লগাই দি পেলাই খাওঁ আৰু। সঁচাকৈ বহুত সোৱাদ হয়। আৰু বিহু কেইদিনত খোৱা নহয় যিহেতুকে বিহু পাছত খাবলৈ মন যায়। আৰু মই এনেকৈ খুব ভাল পাওঁ খাবলৈ, দৈ আৰু গুড়ি মাংসৰ লগতো খাই